ভয়ংকৰ চাৰিওফালে চিঞৰ বাখৰ আৰু কেৱল মৃত্যুৰ কেৰেলি যেন কাল অমানিশাহে আছিল। বালিচুৰ ট্ৰেইন দুৰ্ঘটনা ইমানেই ভয়ংকৰ ৰূপ ল'লে যে আজি সমগ্ৰ দেশতেই শোকৰ ছাপ পৰিছে। মৃত্যুৰ সংখ্যা এতিয়াও বাঢ়ি গৈয়ে আছে। দুৰ্ঘটনাৰ স্থলীৰ দৃশ্য ইমানেই ভয়াৱহতাৰে ভৰা যে দেখিলেই আপোনালোকৰ বুকু কঁপি উঠিব। কোনোৱে ঘৰৰ পৰা সোণালী সপোন পূৰণৰ অৰ্থে যাত্ৰা কৰিছিল, কোনোৱে কামৰ পৰা আপোন ঘৰখনলৈ উভতিছিল। কিন্তু সেই যাত্ৰা কালৰূপী মৃত্যুদূত এক্সপ্ৰেছলৈ পৰিণত হ'ল। বৰ্তমান 288 জন পেছেঞ্জাৰে প্ৰাণ হেৰুৱাইছে। 382 জনক হাস্পতালত ভৰ্তি কৰোৱাৰ মাজৰে 56 জন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত আৰু 2 জন অতিকৈ সংকটজনক অৱস্থাত আছে। আৰু অতিকৈ দুখ লগা কথা যে এতিয়াও বহুতে বিচাৰি পোৱা নাই আত্মীয় স্বজনক। এগৰাকী বৃদ্ধই পুত্ৰক বিচাৰি হাবাথুৰি খাইছে। চিনিব নোৱাৰা হৈ যোৱা প্ৰত্যেকটো মৃতদেহ নিজৰ হাতে খুলি মেলি চাইছে। दादा किसे ढूंढ रहे हैं आप? लड़का भाई। लड़का कौन सा ट्रेन में था? मिला बेटा आपको? मिलता नहीं है अभी तक। नहीं मिला? मिलता नहीं है। মৃতদেহৰ মাজত পুত্ৰক বিচাৰি নেপাই মনত অলপ শান্তি লাভ কৰিছে যদিও এতিয়ালৈকে কোনো সন্ধান নোপোৱাত ভাগি পৰিছে বৃদ্ধজন। ইফালে PM নৰেন্দ্ৰ মোদীয়ে এই ভয়ংকৰ দুৰ্ঘটনাৰ মূল দোষী কোন অতি শীঘ্ৰেই চিনাক্ত কৰি উচিত শাস্তি প্ৰদান কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে। उनके दुख में, उन परिजनों के दुख में उनके साथ है और जो भी दोषी पाया जाएगा उसे बख्शा नहीं जाएगा। ब्यूरो रिपोर्ट, आसाम 24।